নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এয়া নৰসিংহৰ পাতৰ লগত বেচন কেনেকৈ ভাজিম আপোনালোকে চাব হা। বেচনৰ লগত মানে অকণমান মছলা দিছোঁ, মই অকণমান ৰংগুড়া দিছোঁ, নিমখ দিছোঁ, তাতে ৰেড চিলি কাশ্মীৰী চব মছলাখিনি এড কৰিছোঁ, জিৰা ধনিয়াও দিছোঁ আৰু অকণমান চিকেন মছলাটো দিব, তেতিয়া সোৱাদ হ'ব অকণমান। তাৰপিছত এনেকৈ সানি লৈ কিনে মানে টেপটেপীয়াকৈ সানিব লাগিব। সকলোৱে যিহেতুকে বেঙেনা ফ্ৰাই কৰে বেচনৰ সৈতে, তো তেনেকুৱাকৈ সানি লৈছোঁ মই। তাৰপিছত এইখিনি খানাটো অকণমান দিগদাৰ হৈছে, মই অকলে কৰি আছোঁ। এখন হাতত মোৰ মোবাইল আছে আৰু আনখন হাতেৰে এনেকৈ সানি আছিলোঁ, তো কোনো নাথাকিলে অকণমান প্ৰব্লেম হয়, তথাপিতো এনেকৈ ট্ৰাই কৰিছোঁ আৰু এখন হাতেৰে। এইখিনি হৈ গ'ল সানি দিয়া। তাৰপিছত এইখিনি এনেকৈ ইয়াতে জুবুৰিয়াই ল'ম ধুনীয়াকৈ, এনেকৈ লাগি যোৱালৈকে এনেকৈ ঘঁহি থাকিব লাগিব। তাৰপিছত ইয়াত তেলটো মই গৰম হৈ থৈছোঁ আগতে, এনেকৈ বহাই দিব, ধুনীয়াকৈ মচমচীয়া হোৱালৈকে আপোনালোকে ভাজিব। বহুত টেষ্টি লাগে খাই, আৰু নৰসিংহৰ পাতৰ উপকাৰিতাটো জানে সকলোৱে, গতিকে নৰসিংহৰ পাতটো খাব লাগে আৰু সৰু ল'ৰা ছোৱালীকো খুৱাব লাগে। তাত এনেকৈ ৰঙচুৱা হোৱালৈকে মই এনেকৈ ভাজি মোৰ ভাজা হৈ গ'ল। ইয়াত দুটা ধুনীয়া ক্ৰিস্পি হৈছে, খাবলৈ বহুত টেষ্টি হৈছে, আপোনালোকেও খাব। ধন্যবাদ।